নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ দ্য ষ্টাডি এক্সপ্লেইনাৰ ইউটিউব চেনেলৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় লৈ। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল GEDWৰ পৰা ওলোৱা নিয়মীয়া শিক্ষকৰ 4500 পদ। তাত আবেদন কৰোঁতে আপোনালোকে যি প্ৰিফাৰেঞ্চ পায় সেই প্ৰিফাৰেঞ্চটো কি হয়, আপোনালোকে কিছুমানে হয়তো এতিয়াও বুজি পোৱা নাই যে প্ৰিফাৰেঞ্চ মানে কি, সেই বিষয়ে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিম। আপোনালোকে ইতিমধ্যে হয়তো কিছু সংখ্যক লোকে এপ্লাই কৰিবলৈ আৰম্ভ কৰিছে আৰু তাত আপোনালোকে যেতিয়া এপ্লাই কৰিব তাত আপোনালোকক ফৰ্মখনত দেখুওৱা হৈছে যে আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগে। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চ। আচলতে এই প্ৰিফাৰেঞ্চ কি, এই প্ৰিফাৰেঞ্চ বস্তুটো মানে কি, আপোনালোকে প্ৰিফাৰেঞ্চত কোনকেইখন জিলা বাছনি কৰিলে মেৰিট লিষ্টত আপোনাৰ নামটো অহা সম্ভাৱনা বেছি, আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তাৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এতিয়া প্ৰথমতে আহিছোঁ, প্ৰিফাৰেঞ্চ মানে কি হয়। তাত যে লিখা আছে প্ৰিফাৰেঞ্চ দিব লাগে, সেই প্ৰিফাৰেঞ্চ মানে কি হয়? প্ৰিফাৰেঞ্চ মানে হ'ল আপোনাৰ পচন্দ, অৰ্থাৎ আপোনাৰ ৰুচিমতে আপুনি কৰা নিৰ্বাচন। আপোনাৰ যিটো ভাল লাগে সেইটো আপুনি নিৰ্বাচন কৰিব, সেইটোৱে হ'ল সহজ অৰ্থত প্ৰিফাৰেঞ্চ। আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকৰ সেই ফৰ্মখনত দেখা দিব 3টা পচন্দৰ বিকল্প থাকিব। আপোনালোকে বাছনি কৰিব লাগিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত এখন জিলা, ছেকেণ্ড প্ৰিফাৰেঞ্চত এখন জিলা আৰু থাৰ্ড প্ৰিফাৰেঞ্চত এখন জিলা। আপোনালোকে প্ৰিফাৰেঞ্চটো এনেদৰে বাছনি কৰক য'ত আপোনালোকে যাতে সেই 3খন বাছনি কৰা জিলাৰ ভিতৰতে আপোনালোকৰ চাকৰিৰ মেৰিট লিষ্টত আপোনাৰ নামটো দেখা পায়। আপোনালোকে ক্ৰম অনুসৰি আপোনাৰ পচন্দৰ জিলাসমূহ এনেদৰে বাছনি কৰক যাতে প্ৰথমখনত যদি আপোনাৰ নামটো নাহে দ্বিতীয়খনত আহিব, যদি দ্বিতীয়খনত নাহে সেই 3 নম্বৰত বাছনি কৰা প্ৰিফাৰেঞ্চ দিয়া জিলাখনত আহিব। প্ৰিফাৰেঞ্চ দিয়া জিলাৰ ওপৰতে আপোনালোকৰ নিৰ্ভৰ কৰিব আপোনালোকে পাবলগীয়া চাকৰিটো। এতিয়া এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে প্ৰিফাৰেঞ্চ দিয়াৰ আগত আপোনালোকে কি কৰিব। আপোনালোকে যধে মধে প্ৰিফাৰেঞ্চ দিলেই নহ'ব। যিকেইখন জিলাত ইতিমধ্যে পোষ্ট ওলাইছে, আমাৰ পোষ্ট লিষ্ট যিকেইখন জিলাৰ কাৰণে দিছে, আপোনালোকে হ'ল বুলিয়েই 3খন জিলা বাছনি কৰিব লাগে বুলিয়েই আপোনালোকে 3খন যিকোনো জিলাত আপোনালোকে বাছনি কৰিলে আপোনালোকে হয়তো চাকৰিটো নাপাবও পাৰে। যাৰ নম্বৰৰ সংখ্যা অধিক তেওঁলোকে নিশ্চিতভাৱে চাকৰিটো পাব যিকোনো জিলাত বাছনি কৰিলেই। কিন্তু যিসকলৰ নাম্বাৰ অলপ হ'লেও কম তেওঁলোকে কিন্তু ভাবি চিন্তি প্ৰিফাৰেঞ্চ দিব লাগিব। আৰু এই প্ৰিফাৰেঞ্চ দিয়াৰ আগত আপোনালোকে কি কাম কৰিব লাগিব। নাম্বাৰ 1, প্ৰথমে আপুনি গোটেইকেইখন জিলাত থকা পষ্টসমূহৰ মুঠটো উলিয়াই লওক। অৰ্থাৎ মই যদি ধৰোঁ যে শিৱসাগৰ ডিষ্ট্ৰিক্টখন, সেই শিৱসাগৰ ডিষ্ট্ৰিক্টত থকা মুঠ পষ্টৰ সংখ্যা আপোনালোকে টোটেল কৰি লওক। URত কিমানটা পষ্ট আছে, কেটেগৰী ৱাইজ ৰিজাৰ্ভ পোষ্ট কিমান আছে সেইটো আপোনালোকে টোটেল কৰি লওক। তাৰপিছত আপোনালোকৰ যি কেটেগৰী অৰ্থাৎ যি কাষ্ট, সেই কাষ্ট অনুসৰি আপোনালোকৰ কাষ্টৰ টোটেলটো আপোনালোকে উলিয়াই লওক যে আমুকখন জিলাত ইমানটা পষ্ট আছে, শিৱসাগৰত 50টা আছে, যোৰহাটত 100টা আছে। এইটো এটা মাত্ৰ উদাহৰণ। আপোনালোকে প্ৰত্যেকখন জিলাৰ আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকে পষ্টখিনি মুঠ কৰি লওক। ইয়াৰ পিছত আপোনালোকে যদি আপোনালোকৰ গৃহ জিলাত আপোনালোকৰ চাকৰিটো পাব বিচাৰে যে মই মোৰ নিজেই থকা জিলাখনতেই মই চাকৰিটো পাব বিচাৰোঁ, তেনেহ'লে আপোনালোকে সেই গৃহ জিলাখনত থকাও সৰ্বমুঠ পষ্টসমূহ উলিয়াই লওক। আৰু যদিহে দেখিছে যে আপোনালোকৰ কেটেগৰী ৱাইজ হওক বা আনৰিজাৰ্ভ কেটেগৰীয়ে হওক, যিয়েই কেটেগৰী নহওক, সেই কেটেগৰীত আপোনালোকৰ যদি পষ্টৰ সংখ্যা গৃহ জিলাত অধিক, তেনেহ'লে আপোনালোকে প্ৰথম পচন্দ আপোনালোকৰ মোৰ মতে আপোনালোকৰ সেই গৃহ জিলাত দিয়ক, যাতে আপোনালোকে গৃহ জিলাতেই চাকৰিটো লাভ কৰিব পাৰে। প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট আপোনালোকে এনেদৰে চিলেক্ট কৰক, এনেদৰে বাছনি কৰক যাতে 3খন প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট এনেদৰে বাছক যাতে বাছনি কৰা 3খন জিলাৰ ভিতৰত আপোনাৰ নামটো যিকোনো এখনত হ'লেও মেৰিট লিষ্টত থাকে। অৰ্থাৎ মেৰিট লিষ্টত থকা মানে আপোনালোকৰ চাকৰিটো কনফাৰ্ম হৈ থাকক। যিকোনো জিলা হ'ব পাৰে সেই 3খন, কিন্তু এনেদৰে বাছনি কৰক যাতে সেই 3খন জিলাতেই ভিতৰতে আপোনালোকৰ সেই হ'বলগীয়া চাকৰিটোৰ মেৰিট লিষ্টত আপোনাৰ নামটো জিলিকি থাকে। আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰিফাৰেঞ্চ মানে কি, প্ৰিফাৰেঞ্চ কেনেকৈ দিব, প্ৰিফাৰেঞ্চ দিয়াৰ কিছুমান নিয়ম থুলমূলকৈ আপোনালোকক জনাব বিচাৰিলোঁ। ইয়াৰ উপৰিও যদি আপোনালোকক সহায় হোৱাকৈ কিবা জানিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰক যে কি টপিকৰ ওপৰত আপোনালোকে ভিডিঅ'বোৰ জানিব বিচাৰিছে, প্ৰিফাৰেঞ্চ কেনেকৈ দিলে আপোনালোকে সহজে মেৰিট লিষ্টত নাম সোমাব পাৰিব বা কোনবোৰ জিলা বাছনি কৰিব লাগিব, তেনেধৰণৰ যদি ভিডিঅ' চাব বিচাৰিছে তেনেহ'লে ইয়াত কমেণ্ট কৰক। মই নিশ্চিতভাৱে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।